Hello, welcome back to our YouTube channel. Oh, तेरी पकड़े थाकिलो. YouTube channel. Oh, तेरी पकड़े थाकिलो. অলপমান ঠেকেচা খালোঁ. এই পকত ঠেকেচা বুলি কয় যে পকত ঠেকেচা খালোঁ. বেলেগ নক'বা হা। তাৰপিছতে এতিয়া আমি আজি আমাৰ দিনটো আৰম্ভ কৰোঁ। আজি আমাৰ পৰ্ব এভাগ আছে, সেয়া হৈছে গোসাঁই ঘৰ স্থাপন, মানে গোসাঁই ঘৰ প্ৰতিষ্ঠা। গতিকে তাৰ কাৰণে আমি আয়োজন কৰোঁ অনুষ্ঠুপীয়াকৈ আমি দুজনে মিলি পেলাই কৰিছোঁ। গতিকে আশীৰ্বাদ কৰিব। আও হৰি আও ৰাম কৃষ্ণ। কঁকালডাল বিষাইছে। কালি ৰাতি আমাৰ গোসাঁই ঘৰ লোৱাৰ কাৰণে ঘৰটো সজাওঁতে ৩টা বাজিল। এয়া আমাৰ কাষ্টমাৰ আহিছে। আমাৰ বাইদেৱে মুখেৰে ভুৰ ভৰাই এয়া ঘৰ চাফা কৰি আছে। ইফালে হাঁহি দিয়া। আমাৰ গোসাঁই থাপনাৰ কাৰণে ঠাইকণ এইকণ আমি এতিয়া ইয়াত পৰ্দা কাপোৰ আঁৰি পেলাই সজাম। আমাৰ বাইদেৱে গোসাঁই থাপনাৰ বাবে কাপোৰ চিলাই আছে আৰু মোৰ এয়া প্ৰতিমা গোসাঁই সামগ্ৰী থোৱা হৈ গ'ল। কাম এতিয়াও বহুত বাকী আছে। পুনৰ লগ পাম। এইখনে ৰাতিপুৱা এইখনে মোৰ কঁকাল ভাঙিলে। এয়া ইউটিউব কৰা ফল ওলাই গ'ল। হাতে হাতে নহয়, টিকাই ঠেকেচা খাই দিলোঁ। প্ৰায় হৈছে। আজি আমাৰ ছাৰ একদম পূৰা পাকঘৰ কাম, ধোৱা পখলা যিমান আছে চব ছাৰৰ দায়িত্ব। বেচেৰাটো ঠাণ্ডাখনত হাত ঢেলা পৰি গৈছেগৈ কাম কৰোঁতে গোটেই গোটাই লৈছে এইবিলাক। ৰাতিপুৱা সময় পোৱা নাই, কামতে ব্যস্ত। আহক আপোনালোকে, পাৰিব এতিয়া পুথি পঢ়িব হ'লেই। আপোনালোকে ঘৰৰ ভিতৰত মোবাইল টিপি থাকোঁতে যাবগৈ এতিয়া। গোসাঁই ঘৰ ল'ৰালে মাতিতে আহিব লাগে। ভকত দুই এজন হ'লেহে ভাল লাগে, হয় নহয়? কৃষ্ণ আহক সোনকাল কওক। আমাৰ ইমানেই কপাল বেয়া, আমি এবাৰ দুবাৰ তিনিবাৰকৈ ৰুম লোৱাৰ পিছত নগাঁৱলৈ গ'লোঁ, কিন্তু গামোচা আনিবলৈ পাহৰি যাওঁ। গতিকে গামোচা ধুতি চব তাতে থাকিলে। গতিকে দায় দুখ নধৰিব। আমাৰ বাইদেৱে বাৰু চাদৰ মেখেলা পালেগৈ পিন্ধিবলৈ, মোৰ ধুতিখন তাতে থাকিলে। আৰু চবতকৈ ডাঙৰ কথা গুৱাহাটীৰ যোগাৰ, আমাৰ ইয়াত কলপাত নাই। গতিকে দুখেৰে জনাইছোঁ, প্লাষ্টিকৰ পাততে দিছোঁ। গতিকে দায় দুখ নধৰিব আৰু দেই। কৃষ্ণ তেৰাৰ অন্ন প্ৰসাদ বুলি আৰু গ্ৰহণ কৰিলেই হ'ল আৰু হৰি বোলো হৰি। এতিয়া আমি প্ৰসাদ এয়া ৰাইজক বিলাবলৈ যাওঁ। এয়া ক্ষীৰ আৰু মোৰ আছে প্ৰসাদ। গতিকে ব'লক আপোনালোকে দৰ্জা মেলি থওক, মই গৈ আছোঁ।